সমগ্ৰ অসমবাসীৰ বাবে এটা চিনাকি নাম। ডিম্পু বৰুৱাৰ মই নিজেও এগৰাকী অনুৰাগী। ইউটিউবত ডিম্পু বৰুৱাৰ ভিডিঅ' সদায় চাওঁ। কথা হ'ল মই ডিম্পু বৰুৱাৰ ভিডিঅ' কিয় চাওঁ, এই অসমত যিসকল ইউটিউবাৰ আছে সেইসকলৰ ভিতৰত ডিম্পু বৰুৱাৰ যিখিনি ভিডিঅ' বা যিখিনি উপস্থাপন ইমান স্বাভাৱিক কোনো এগৰাকী ইউটিউবাৰৰে নহয়। তেওঁৰ ভিডিঅ'বোৰত বা তেওঁৰ উপস্থাপনত কোনো ৰং নাথাকে, কোনো আনুষ্ঠানিকতা নাথাকে। হঠাৎ তেওঁ চাইকেলৰ চকাটো কিয় ফুটিল, কেনেকৈ ফুটে, বা চাইকেলৰ চকা ফুটিলে কেনেকৈ হাৱা ওলাই যায়, মানে থলুৱা ভাষাৰে কিছুমান কথা কয়। এয়া আমি নভবা কথাবোৰ ডিম্পুৱে ভাবে। ডিম্পুৱে কি ভাবিছে? ডিম্পুৰ ফলোৱাৰ বহুত, আৰু ফ'ল' কৰক ডিম্পুক, বহু কথা জানিব পাৰিব। বৰ্তমান এনেকুৱা পৰিস্থিতিত মানুহে মানুহকতো সহায় কৰি আছে। দুখীয়া মানুহবিলাকক যেনেকৈ পাৰে চাউল দিছে, দালি দিছে, কিছুমানে মুঠৰ ওপৰত মানুহে মানুহক সহায় কৰিব। কিন্তু মানুহে বেলেগ জীৱ জন্তুক ইমান সহায় কৰি থকা নাই। কুকুৰ, মেকুৰী, বান্দৰ এইবিলাক ৰাস্তাই ৰাস্তাই ঘূৰি থাকে। এইবিলাকে কি খায়? আমি যিবিলাক বস্তু পেলাই দিওঁ, বজাৰ খোলা থাকে, বজাৰত যিবিলাক বস্তু পেলোৱা যায়, কিন্তু বৰ্তমান সকলো বন্ধ। তো আমাৰ ইয়াত কেইটামান কুকুৰ আছে আমাৰ এই এৰিয়াত, সেই কুকুৰকেইটাই কেইদিনমানৰ পৰা একো খাব পোৱা নাই। তো ভাবিছোঁ কুকুৰকেইটাক বিস্কুটৰ এটা বম ভোজ খুৱাম আমি। বিস্কুট আৰু কিনিব লাগিব, মানে আজি এইখিনি দিম, অহাকালি আৰু দিম। তেনেকুৱাকৈ 7 দিনমান কুকুৰকেইটাক বা মেকুৰীকেইটাক খুৱাম বুলি ভাবিছোঁ। আৰু এতিয়া বনালোঁ আৰু বলক, মানুহে অনলি মানুহৰ কথা ভাবি থাকিলে নহ'ব, প্ৰকৃতিৰ কথা ভাবিব লাগিব, জীৱ জন্তুৰ কথাও ভাবিব লাগিব। তাৰপিছত ডিম্পুৱে সেই পলিথিনৰ পেকেটকেইটা, বিস্কুটৰ পেকেটকেইটা আনে বুলি নাপাহৰিলে, যিটো কথাই আমাক আচলতে ভবাই তোলে। গতিকে ডিম্পুক আমি কিয় ভাল পাব লাগে বা কিয় ভাল পাওঁ, এইও এটা কথা, এইও এটা উত্তৰ। এইবাৰ ট্ৰেইনৰ চিৰি মানে লাইন, ট্ৰেইন লাইনত শিল কিয় থাকে আপুনি হয়তো ভবাই নাছিল, ময়ো ভবা নাছিলোঁ। ডিম্পুৱে কিন্তু এইবাৰ ভাবিছে। ট্ৰেইন লাইনত এনেকুৱা টাইপৰ কাটা কাটা শিল কিয় দিয়া থাকে? তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ট্ৰেইনৰ শাৰীত থকা এনেকুৱা কাটা কাটা শিলবিলাকক কোৱা হয় ট্ৰেইন ট্ৰেক ব্ৰাষ্টাৰ বুলি। আৰু এইবিলাক কিয় দিয়ে জানেনে? সৌখন ভঙা উলিয়াই আহি থকা ট্ৰেইনৰ ওজন। তাৰপিছত ডিম্পুৱে বুজাই গ'ল ট্ৰেইন লাইনত কিয় শিল থাকে।